নমস্কাৰ সঠিক দিশা চেনেলত আপোনালোকক মই ডক্টৰ ভৱানন্দ পোদ্দাৰে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। প্ৰিয় দৰ্শক মণ্ডলী, বাস্তু আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায়? বাস্তু হৈছে মূলতঃ মহাভূতৰ এক কম্বিনেশ্যন বুলি ক'ব পাৰি। মহাভূতৰ কম্বিনেশ্যন, আৰু এই মহাভূত হৈছে অগ্নি, বায়ু, জল, পানী, আকাশ আৰু ভূমি। এই মহাভূতৰ যিটো বেলেঞ্চ, সেই বেলেঞ্চ হৈছে আমাৰ জীৱন। আৰু মহাভূতৰ বেলেঞ্চ যেতিয়া নাইকিয়া হৈ যায়, তেতিয়া জীৱনো নাইকিয়া হৈ যায়। চ' প্ৰিয় দৰ্শক মণ্ডলী, এই বাস্তুৱে আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায় তাৰ বিষয়ে এই ভিডিঅ'টি আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টি শেষলৈকে চাব আৰু ইয়াৰ পৰা আপোনালোকে নিশ্চয়কৈ উপকৃত হ'ব। প্ৰিয় দৰ্শক মণ্ডলী, যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অতি সোনকালে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন প্ৰেছ কৰি থওক নেক্সট ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাবৰ কাৰণে। আৰু বিষয়টি আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতে, প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক। প্ৰিয় দৰ্শক মণ্ডলী, বাস্তু আমাৰ আপোনালোকৰ মানৱকুলৰ, মানৱ জাতিৰ জীৱন যাত্ৰাত, জীৱনশৈলীত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে, সেই কথা আমি বিচাৰিবলৈ গ'লে আমি পিছুৱাই যাব লাগিব হাজাৰ হাজাৰ বছৰ আগত, যেতিয়া মানৱ সভ্যতা মাত্ৰ আৰম্ভণি হৈছিল। সেই সময়ত কিছুমান সূত্ৰ, মানৱ সভ্যতাত কিছুমান সূত্ৰ মানৱ জাতিয়ে কি কৰিছে, উদ্ভাৱন কৰিছে, কিছুমান সূত্ৰ তেওঁলোকে ডেভেলপ কৰিছে। কেনেকৈ? যেতিয়া জুইৰ আৱিষ্কাৰ হোৱা নাছিল, তেতিয়া কি হৈছে, হয়তো কোনোবাই শিল এটা দলিয়াইছে, সেই আদিম মানুহে শিল দলিয়াত ঘৰখনৰ ফলত ফিৰিংগতি ওলাইছিল। সেই ফিৰিংগতিত চাই পেলাই তেওঁলোকে আকৌ কি কৰিলে, শিল ঘঁহি ফিৰিংগতিৰ পৰা জুইৰ যিটো আৱিষ্কাৰ, সেইটো আৱিষ্কাৰ তেওঁলোকে কৰিছে। শাস্ত্ৰ মতে যদি আমি যাওঁ, বিভিন্ন শাস্ত্ৰত বিভিন্ন ধৰণৰ কথা বৰ্ণিত আছে তাত। কিন্তু আমি ধৰি লৈছোঁ যে এই যে তেতিয়া কি হৈছে, এটাৰ পিছত এটা তেওঁলোকে এটা সূত্ৰৰ পৰা আন এটা সূত্ৰ, যে পানী যেতিয়া তেওঁলোকে খাইছিল, পিয়াহ কমিছিল। তেওঁলোকে যেতিয়া খাদ্য গ্ৰহণ কৰিছিল, অন্য বেলেগ পশুৰ মাংস খাইছিল, তেতিয়া তেওঁলোকৰ ভোক নাইকিয়া হৈছিল। চ' তেনেকেই কি কৰিছে, এটা এটা কৰি সূত্ৰ আগুৱাই গৈছিল। আৰু সেই সময়তে আমাৰ পূৰ্বজৰ ঋষিমুনিসকলে বিভিন্ন ধৰণৰ সাধনা কৰি, আৰু আমাৰ পূৰ্বপুৰুষসকলে, আমাৰ দেৱতাসকলে, ভগৱান বিশ্বকৰ্মাই এই বাস্তুশাস্ত্ৰৰ যিটো আইডিয়া, বাস্তুশাস্ত্ৰৰ যিটো অৱতাৰণা তেওঁ কৰিছিল। আৰু এই বাস্তুশাস্ত্ৰই আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায়, আমি অতি সাধাৰণ কথাত আমি যদি বুজাবলৈ যাওঁ, বুজিবলৈ আমি চেষ্টা কৰোঁ, তেতিয়াহ'লে চাব যে যদি আপোনালোকে এনেই মিলাই চাব, যদি কাৰোবাৰ ঘৰত দক্ষিণ দিশত আমি নাজানো বাস্তুশাস্ত্ৰ, ধৰি লৈছোঁ আমি কোনেও নাজানো বাস্তুশাস্ত্ৰ কি নাজানো, কিন্তু সূত্ৰ এটা আৱিষ্কাৰ আমি এনে কৰিব পাৰোঁ। আপোনালোকে যদি নিশ্চয় চাব যে কোনোবা ঘৰৰ দক্ষিণ পশ্চিম কোণাত পানীৰ চ'ৰ্চ আছে, ৱাটাৰ বৰিং আছে, নলকূপ নহ'লে কুঁৱা নহ'লে পুখুৰী, দক্ষিণ পশ্চিম কোণাৰ বাউণ্ডাৰীৰ ভিতৰত যদি দক্ষিণ পশ্চিম কোণাত তেনেধৰণৰ পানীৰ চ'ৰ্চ আছে, পানীৰ উৎস আছে, তেনেহ'লে চাব সেই গৃহত অকাল মৃত্যু নিশ্চয় ঘটিছে। আপোনালোকে 100টা গৃহ আপোনালোকে ছাৰ্ভে কৰি চাওক, নিশ্চয়কৈ সূত্ৰত আপোনালোকে নিশ্চয়কৈ দেখা পাব যে সেই ঘৰৰ হিষ্টৰী চাব অকাল মৃত্যু, মানে নিৰ্দিষ্ট বয়স 60 বছৰ 70 বছৰ হোৱাৰ আগতেই মানুহৰ মৃত্যু ঘটিছে সেইখন ঘৰত।
তো এইটো এটা সূত্ৰ, বাস্তুশাস্ত্ৰৰ সূত্ৰ, সেই সূত্ৰ আমাৰ জীৱনত প্ৰভাৱ পেলায়। কাৰণ এইটো হ'লে পানীৰ যিটো সোৰ্স আছে, উৎস আছে, সেইটো যদি দক্ষিণ পশ্চিম কোণত হয় তেতিয়াহ'লে গৃহত অকাল মৃত্যু হ'বই। যদি দক্ষিণত যদি খোলা ঠাই আছে, দক্ষিণত যদি বাউণ্ডাৰী নাই, তেতিয়াহ'লে সেইখন ঘৰত এক্সিডেণ্ট নাইবা চাৰ্জিকেল কিবা অস্ত্ৰোপচাৰ ইত্যাদি, ৰক্তক্ষৰণ যিটো তেজ ক্ষৰণ যিটো হয় আৰু কি, তেনেধৰণৰ কেছবিলাক দেখা পাওঁ। গতিকে এইদৰে বাস্তুশাস্ত্ৰৰ বিভিন্ন সূত্ৰবোৰে আমাৰ জীৱনত মানে প্ৰভাৱ সদায় পেলাই আছে, প্ৰতিটো মুহূৰ্তত পেলাই আছে। যদি কোনোবা গৃহৰ এণ্ট্ৰেঞ্চ যিটো মুখ্য দুৱাৰ আছে, মুখ্য দুৱাৰ যদি সঠিক ঠাইত আছে, সেইখন ঘৰৰ উত্তৰোত্তৰ সমৃদ্ধি, ধনৰ সমৃদ্ধি, মান সন্মানৰ সমৃদ্ধি, গোটেই সুখ শান্তি সমৃদ্ধি আৰু সুস্থতা, এইকেইটা বস্তু লাভ কৰে গৃহৰ স্বামীয়ে আৰু গৃহত থকা অন্যান্য পৰিয়ালৰ সদস্যসকলে। তো প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকে নিশ্চয়কৈ বাস্তুশাস্ত্ৰৰ নিয়মবোৰ মানি গৃহ নিৰ্মাণ কৰিব। আৰু যদি বাস্তুশাস্ত্ৰৰ নিয়ম মানি আপোনালোকে গৃহ নিৰ্মাণ কৰা নাই, বিভিন্ন ধৰণৰ অসুবিধা আপোনালোকে পাই আছে, তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'ত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব আৰু নিজৰ গৃহৰ বাস্তু সূত্ৰ মতে, বাস্তুশাস্ত্ৰৰ সূত্ৰ মতে আপোনালোকে গৃহৰ বেলেঞ্চ কৰাই ল'ব। প্ৰিয় দৰ্শক মণ্ডলী, প্ৰত্যেকটো মুহূৰ্ত আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলাই আছে বাস্তুশাস্ত্ৰৰ মতে। জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ যিটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। জ্যোতিষশাস্ত্ৰৰ যদি মেষ ৰাশিৰ কথা কোৱা হৈছে, মেষ ৰাশিৰ অধিপতি হ'ল মংগল, আৰু মংগল দক্ষিণ দিশৰ অধিপতি। গতিকে যদি কুষ্ঠিত কুণ্ডলীখনত জন্মচকত যদি বাৰ্থ চাৰ্টত যদি মংগলৰ যদি কিবা অসুবিধা হৈছে, তাৰমানে চাব লাগিব সেই জাতক বা জাতিকাজনৰ দক্ষিণ দিশ, গৃহৰ যিটো দক্ষিণ দিশ আছে, সেই দক্ষিণ দিশত কিবা নহয় কিবা এটা ইমবেলেঞ্চ থাকিব। ঠিক তেনেদৰে বৃষ ৰাশি বা অন্যান্য দ্বাদশ ৰাশিৰ বাকী ৰাশিবোৰৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য। আপোনালোকৰ পৰম কৰুণাময় ঈশ্বৰে আপোনালোকৰ জীৱনত সুখ শান্তি সমৃদ্ধি আৰু সুস্থতা প্ৰদান কৰক, এই প্ৰাৰ্থনা জনাই আজিৰ বিদায় লৈছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক মণ্ডলী, এই বিষয়টোৰ ওপৰত, ভিডিঅ'টিত থকা বিষয়টোৰ ওপৰত যদি অধিক জানিবৰ কাৰণে আপোনালোকে ডেছক্ৰিপশ্যনত নম্বৰ আৰু ইমেইল এড্ৰেছ দিয়া আছে, নিশ্চয়কৈ যোগাযোগ কৰি আপোনালোকে সহযোগিতা কৰিব। আৰু কিবা পৰামৰ্শ থাকিলে নিশ্চয়কৈ কমেণ্টত জনাব।